हेलो एवरीवन मैं देवाश्री आपनालोকক स्वागतम जनाइছো मोर अन्य एटी भिडिओলৈ আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো খুবেই টেষ্টি মাছৰ কালিয়াৰ ৰেচিপি দৈৰ হৈতে ৰন্ধা এই মাছৰ ৰেচিপিটো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো আহক তেন্তে ভিডিওটো আৰম্ভ কৰো প্ৰথমে মই লৈছো কেটুকুৰামান মাছ ইয়াত আপোনালোকে যিকোনো ডাঙৰ মাছ ব্যৱহাৰ কৰিব পাৰিব কাইট কম থকা মাছ হলে ভাল লগতে মই লৈছো দুখিলা তেজপাত অকণমান ডালচেনি আৰু এয়া লৈছো কাজু किसमिस तीनटा सरू बिलाही तीनटा पियाज केঁচা जलकिया शुकान जलकिया एडुखर आदा और एया एबाटी दई प्रथमे पियाजखिनि चप करि लওঁ मैं दुटा पियाज देखुवा धरणे मिहि मिहिকৈ काटि लম काटि होৱাৰ পিছত पियाजखिनि मैं देखुवा धरणे मुहारि दिसु তেতিয়া पियाजৰ ৰসখিনি ওলাই আহিব बिलाही কিটাও मैं চাৰি টুকুৰ কৰি লম এতিয়া মছলাখিনি ৰেডি কৰি লওঁ মছলা বাবে লৈছো আধা চামুচ হালধি গুড়ি আধা চামুচ ধনিয়া গুড়ি আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ ৰঙা জলকীয়া গুড়ি এতিয়া আমি দুটা পেষ্ট বনাই লম প্ৰথমতে এই আদা আৰু পিয়াজৰ এটা পেষ্ট বনাম আৰু তাৰ পিছত এই কাজুখিনি এটা পেষ্ট বনাম কেৰাহী এখন গৰম হ'বলৈ দিছিলো আৰু কেৰাহীখন গৰম হৈ অহাত ইয়াত এটা মিঠা তেল যোগ কৰি দিছো তেলখিনি গৰম হৈ অহাত ইয়াত এতিয়া মিহিকে কাটি থোৱা পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লম পিয়াজখিনি ৰঙচুৱা হৈ গল এতিয়া এইখিনি তেলৰ পৰা কাঢ়ি থম আৰু সেই একেখিনি তেলতে এতিয়া মাছকিটুকুৰ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লম মাছখিনিত মই আগতীয়াকৈ নিমখ হালধি সানি থৈছিলো মাছ ফ্ৰাই হৈ গল মই এতিয়া এইখিনি তেলৰ পৰা টুকি থম আকৌ মই একেখিনি তেলতে অকণমান পাঁচফোৰণ ফুটাই লৈছো পাঁচফোৰণ ফুটোৱাৰ পিছত ইয়াত যোগ কৰি দিছো শুকান জলকীয়া কেইটা দুখিলা তেজপাত আৰু ডালচেনি কিটুকুৰ এতিয়া এইখিনিৰ পৰা ধুনীয়া এটা সুগন্ধ অহালৈকে মই এইখিনি ভাজি লম গোটেইখিনি 1 মিনিট ভাজি লোৱাৰ পিছত ইয়াত যোগ কৰি দিছো এচামুচ চেনি পৰিমাণটো দৈ কিমান টেঙা হেতুৰ ওপৰত নিৰ্ভৰ কৰে আৰু চেনি দিলে তৰকাৰীখনৰ ৰংটো খুব ধুনীয়া হয় এতিয়া ইয়াত আদা আৰু পিয়াজৰ পেষ্টখিনি দি 2 মিনিট ভাজি লম দুই মিনিট ভাজি লোৱাৰ পিছত ইয়াত যোগ কৰি দিম কাটি থোৱা বিলাহীখিনি এতিয়া ইয়াত যোগ কৰি দিম সোৱাদ অনুসৰি নিমখ বিলাহীখিনি গলি যোৱাত ইয়াত কিসমিস আৰু মছলাখিনি দি খুব ভালকে মিক্স কৰি দিম মছলাখিনি দিয়াৰ পিছত লো ফ্লেমত 2 মিনিট খুব ভালকে মছলাখিনি ভাজি ল'ব লাগিব এতিয়া মই দৈখিনি লৈ খুব ভালকে ফেটি লৈছো তৰকাৰী দিয়া আগত দৈখিনি খুব ভালকে ফেটি ললে ফাটি যোৱাৰ চান্সেছ নাথাকে আৰু আমি প্ৰথমতে যে চেনি দিছিলো সেই চেনিৰ পৰিমাণটো দৈখিনি কিমান টেঙা তাৰ ওপৰতে নিৰ্ভৰ কৰে এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে লো কৰি লৈ ফেটি লোৱা দৈখিনি ইয়াত দি দিছো আৰু এইখিনি খুব ভালকে মিক্স কৰি দিম এইখিনি উতলিবলৈ আৰম্ভ কৰিছে আৰু এইখিনি খুব ভালকে উতলিবলৈ দিব লাগিব এইখিনি সময়তে ইয়াত যোগ কৰি দিম ভাজি থোৱা মাছখিনি এবাৰ লৰাই দি ইয়াত এতিয়া যোগ কৰি দিম কাজুৰ পেষ্টখিনি কাজুৰ পেষ্টখিনি দি 2 মিনিট এইখিনি খুব ভালকে ভাজি ল'ব লাগিব আৰু এইখিনি সময়তে ইয়াত যোগ কৰি দিম গৰম পানী এইখিনি 6 পৰা 7 মিনিট খুব ভালকে বইল হ'বলৈ দিম এতিয়া মই যোগ কৰি দিম ইয়াত আগতেই ভাজি থোৱা পিয়াজখিনি লগতে কেঁচা জলকীয়া কেইটা ফালি থৈছিলো হেয়াও এতিয়া শেষত দি দিম তেতিয়া খুব ধুনীয়া সুগন্ধ এটা আহে শেষত ইয়াত যোগ কৰি দিম আধা চামুচ বাটাৰ শেষত বাটাৰ দি দিলে টেষ্টটো এনহেন্স হৈ যায় এনেকে মাছৰ কালিয়াখন এদিন বনাই খাই চাবচোন সোৱাদটো সঁচাকৈ খুব ভাল লাগে 1 মিনিট উতলিবলৈ দি মই গেছৰ ফ্লেমটো অফ কৰি দিম আমাৰ মাছৰ কালিয়াখন ৰেডি হৈ গল লগে লগে কিন্তু নাখাব 10 মিনিট ষ্টেণ্ডিং টাইম দিব তেতিয়া খুব ভাল লাগে আৰু চাওক ৰংটো কি ধুনীয়া উঠিছে
আজি এই মাছৰ ৰেচিপিটো কেনে পালে মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব যদি ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব তেতিয়া আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে সময়তে পাই যাব পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ